নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আমি এখন বিশেষ ঠাইলৈ আহিছোঁ আৰু দেখুৱাম বাৰু এই ঠাইখন কি। এয়া আমি আহি পালোঁ আমাৰ পাৰ্শ্বদে গাতে লাগি থকা কিন্তু কোনোদিনে অহা নাছিলোঁ। এয়া হ'ল ভূটানৰ গেটখন আৰু এতিয়া আমি এণ্ট্ৰি কৰিবৰ বাবে ইয়াতে সিহঁতে পাছ কৰি দিব, গেট পাছ দি দিব। আৰু আমি আছোঁ, মা আছে, ধূপশ্ৰী আছে ইফালে, আৰু এও গীত আৰু আমাৰ দাদাজন। গতিকে আমি সোমাই আহিলোঁ, তেওঁলোকে দি দিলে 1 টকাও নলোৱাকৈ সিহঁতে গেট পাছ দিয়ে। গতিকে খুব ধুনীয়া ক্লিন এৰিয়া, খুব ভাল লাগে। আহিয়ে ইয়াতে এটা ফটো উঠিলোঁ আৰু যে সেই অশোক ফুল দুজোপা দেখিছে খুব ধুনীয়া, আৰু ইয়াতে এইখিনিতে খুব ধুনীয়াকৈ ফটোখন আঁৰি থোৱা আছে। আৰু এইফালে কিছু দূৰ আহি থাকিলেও আহিয়ে আকৌ গেটবিলাক পায়ে থাকে, অফিচবিলাকৰে হওক বা কিবাই হওক, য'তে ত'তে তেওঁলোকে সোমাব নিদিয়ে। খুব ধুনীয়া, চাওকচোন ৰাস্তাৰ কাষবিলাক ইমান ধুনীয়াকৈ সজোৱা আছে। এইয়া ফটোবিলাক, এইবিলাক ফটো এনেকুৱাকৈ মাৰি থৈ দিছে। গতিকে ইয়াতে সকলোৱে ফটো উঠি থাকে আৰু এই ৰঙা নীলা পতাকাকেইখন দেখিলেই জানিব যে এইখনেই হ'ল ভূটান। গতিকে ভূটানৰ মনোমোহা পৰিৱেশৰ মাজত এটা দিন আমি পাৰ কৰিলোঁ আৰু ঠাইবিলাক খুব ধুনীয়া, ইমান চিকচিকীয়া পৰিৱেশ, খুব চাফা, মানে ক'বই নালাগে। এইফালে আমি আহিলোঁ, এইখিনি চেমজং বুলি কয়, এইখিনি চেমজং বুলি কয়। গতিকে এইখিনিত কিছু ৰখিলোঁ আৰু সেইফালে এখন চাহৰ মানে দোকান আছে, সেইখিনিত সেইফালে খাম। আৰু পাহাৰীয়া ঠাই, মানুহ চানুহ খুব কম। আমাৰ এইফালে গীত গ'লে মানে সি ফুৰিব, ঠিকছে ফুৰিব। আৰু দেউতাকৰ লগত এনেকৈ আহি আছে। খুব ভাল লগা চিকচিকীয়া সুন্দৰ পৰিৱেশ এটা। মানুহবিলাক আহে ফুৰিবলৈ, কিন্তু তেওঁলোকৰ মানুহ বহুত কম। ভাল লাগে ঠাইখিনি। আৰু গীতৰ মানে এয়া বা কি ফূৰ্তি গীতৰ, চোৱাচোন আহি আছে। আমি এইখিনি আহিলোঁ আৰু এইটো সিহঁতৰ কিবা ৰয়েল কোৰ্ট হয়, আৰু আমাৰ ফালে হ'লে মানুহ ভৰি থাকিল হয়। আৰু তেওঁলোকৰ চাফ চিকুণতাৰ লগতে মানুহৰ জনবসতিটো হয়তো মানে অফিচবিলাকত খুব কম থাকে। গতিকে খুব ভাল লগা চিকুণ পৰিৱেশ এটা হৈ থাকে। আৰু এইখন এইফালে দোকান এখন আছে, তাত মানে চব পায়। গতিকে আমি ইয়াতে সোমালোঁ কিছু সময়। এইখন হ'ল আমি চাহ খোৱা মানে সিহঁতৰ ৰেষ্টুৰেণ্ট আৰু এনেকুৱা টাইপ। গতিকে ইয়াতে চাহ খালোঁ। বহা ঠাইবিলাক এনেকুৱাকৈ চফা দি দিছে, চফাবিলাক আছে, খুব ধুনীয়া। চাফ চিকুণটো মানিব লাগিব। কিন্তু এইফালেও এটা ৰুম আছে, এনেকৈ মানুহবিলাক খুব কম যায় আৰু সেইবাবে খোৱা লোৱাবিলাকো ভাল। গতিকে আমি তাত চাহ খালোঁ আৰু ঘৰতে কিবা এটা বনাই নিছিলোঁ, সেইখিনিৰে আমি খাই মেলি আকৌ এইফালে আহিলোঁ। আৰু এইফালে এখন স্কুল আছে, স্কুলখনো চালোঁ। তাৰপিছত এইফালে আহি এইটো এটা বুদ্ধৰ টেম্পুল হয়। গতিকে ইয়াৰো পৰিৱেশটো বহুত ভাল লগা, ভিউটো একদম বিৰাট মানে মৰম লগা। গতিকে ইয়াতে এইকেইটা সোঁফালৰ পৰা বাওঁফালে ঘূৰাব লাগে। আৰু এইটো বুদ্ধিষ্টৰ মতে হয়তো বিশ্বাস এটা, মই শুনিছোঁহে, নাজানো ভালকৈ। গতিকে এনেকৈ ঘূৰালে হয়তো মনৰ কামনা পূৰ্ণ হয় বোলে। আৰু ভূটানত আহিলে এইটোৱে যদি নকৰোঁ তেতিয়াহ'লে বহুত মিছ কৰিম। আৰু গতিকে আমিও এনেকৈ ঘূৰাই পেলাই মনেৰে কিবা এটা ভগৱানক সেৱা এটা জনালোঁ আৰু। গতিকে আপোনালোকেও আহিব, এই মনোমোহা পৰিৱেশ উপভোগ কৰিব। মানুহৰ হাই উৰুমি বেছি নাপাব ইয়াত। খুব ভাল লগা শান্ত নিজান পৰিৱেশ এটা। আৰু এনেকৈ এইকেইটা ঘূৰালে ভাল লাগিল এই পৰিৱেশটো উপভোগ কৰি। গতিকে ভূটানৰ খুব ধুনীয়া সৌন্দৰ্যৰ মোহনীয়তা আপোনালোকেও উপভোগ কৰিবলৈ আহিব পাৰে। আৰু এতিয়া যিহেতু গেট খোলা আছে, কেতিয়াবা বন্ধ থাকে। আৰু ইয়াৰ এই বিল্ডিংবোৰ দেখিছেনে, এইবিলাক অফিচ হয় কিবা কিবি। এটা যদি বা ৰেষ্টুৰেণ্টো হ'ব পাৰে, চিনি নাপায় মানে কোনটো কি।
এটাৰ যদি কালাৰটো ওচৰৰ কালাৰটো যি হয় তাৰ ওচৰৰ কালাৰটো সেয়ে হ'ব লাগিব চববিলাক একে মানে কাৰ ঘৰ কোনটো মন্দিৰ এইবিলাক গম নাপায় এইটো এটা বুদ্ধৰ টেম্পল হয় গতিকে এইটোত ইয়াতে আমাৰ যেনেকৈ ধূপ চাকি জ্বলাই মানে পূজা চূজা কৰে এনেকুৱা নহয় এইটো এটা মনেষ্ট্ৰী আৰু এইটো খুব ডাঙৰ ইয়াত এইটো ঘূৰায়ো আমি সেৱা কৰিলোঁ আৰু এইবিলাক বিশ্বাস তেওঁলোকৰ এইটো এনেকৈ ঘূৰালেও মনৰ কামনা পূৰ্ণ হয় আৰু বিচাৰি এইটো পালোঁ এইটো আচলতে পোৱা নাছিলোঁ আৰু প্ৰব্লেম এটাই ইয়াত আহিলে নেটৱৰ্ক নাপায় গতিকে নেটত একো চাব নোৱাৰি সেইবাবে নিজে বিচাৰি এইটো উলিয়ালোঁ আমিও ভাবিলোঁ কিবাকৈ মানে মনেৰে আশা এটা কৰিছোঁ ভগৱানক সেৱা জনাইছোঁ তাৰপিছত ইয়াৰ পৰিৱেশটো এইটো মনেষ্ট্ৰী বুলি কয় ইয়াৰ পৰিৱেশটো খুব ধুনীয়া ইমান মানে চিকুণ আৰু খুব ধুনীয়া পৰিৱেশ এটা চাওক বাৰু গতিকে ভাল লগা পৰিৱেশ এটাত আপোনালোকেনো কিয় এটা সময় অতিবাহিত কৰিব নিবিচাৰিব গতিকে আপোনালোকেও আহিব এই ভাল লগা পৰিৱেশটো আপোনালোকেও চাব দুটা এটা আমিও ফটো উঠিলোঁ আৰু ইয়াৰ পৰিৱেশখিনিও দেখালোঁ আৰু ইয়াৰ পৰাও আমি মানে কিছু সময় থাকি পেলাই এইখিনিৰ পৰাও গুচি আহিলোঁ আমাৰ গীতৰ বিৰাট ফূৰ্তি ইমান ধুনীয়া ঠাইবিলাক দেখা পাইছে এইটো তুমি গৈছিলা নে এইটো গতিকে ইয়াৰ পৰাও আমি এইফালে আকৌ বেলেগ ছাইড এটাত আহিলোঁ এইফালে মাৰ্কেট আছে আৰু মাৰ্কেটত ইয়াৰে বস্তুবিলাকৰ দাম কিন্তু আমাৰ তাৰে নিচিনাই কিন্তু তেলৰ দামখিনি কম আৰু এইফালে এইখিনিত আহিলোঁ এইখিনি চানৰূপ জংহাৰ বুলি কয় গতিকে ইয়াতে এই ফটোখিনি ডিজিটেল হয় ইয়াত ফটোবিলাক বেলেগ আহি থাকে গতিকে এইফালে আগৰ ফালে এখন দলং আছে দলংখন খুব ধুনীয়াকৈ মানে সজাই ৰাখিছে এইফালে গাড়ী চাৰিবিলাক আহিব নিদিয়ে গতিকে কোনো ধৰণৰ গাড়ী যায় দলংখনৰ ওপৰেৰে নচলে আৰু মা গৈছিলে মাইক কিন্তু এই ফটোকেইখন আৰু মানুহবিলাক চাই পেলাই গাড়ীতে বহি থাকিল আমি মাত্ৰ ফুৰিলোঁ গতিকে ইয়াতে এই কফি শ্বপ এখন আছে খুব ধুনীয়াকৈ কফি দিলে তাত আমি কফি খালোঁ আৰু ফ্ৰুইট আছে কিছুমান ফ্ৰুইট চালাড খাব পাৰি আৰু এইটো বাঁহৰে বনাই দিছে এনেকৈ মানুহে ফটোবিলাক উঠে আৰু এই কাষত বাঁহ গছবিলাক দেখিছে নহয় এই বাঁহ গছবিলাক আমাৰ তাৰ বাঁহ হ'লে সেউজীয়া হয় আৰু যদি পুৰঠ হৈ যায় তেতিয়াহে এনেকুৱা হয় কিন্তু ইয়াৰ বাঁহবিলাক দেখাত মানে কুঁহিয়াৰ যেন লাগে এইটো গতিকে খুব ধুনীয়া বাঁহকেইডাল চাওকচোন বাঁহকেইডালেই মানে ধুনীয়া আৰু কি তাৰপিছত এই কাষেৰে সেইফালৰ দলংখনেৰে তলেৰে পানীখিনি বৈ আছে যে এই পানীখিনিও মানে চাব লগা ইমান ধুনীয়া এটা শব্দ ইমান ধুনীয়াকৈ বৈ আছে গতিকে এইখন দলংখনত খুব ধুনীয়াকৈ লিখা আছে চানৰূপ জংহাৰ বুলি গতিকে এই মানে দলংখনৰ পৰিৱেশটোৱে ভাল লগা আৰু এই দলংখনতেই ৰৈ মানুহবিলাকে ফটো উঠে দুফালে নদীটো বৈ গৈছে দলংখনৰ মাজেৰে গতিকে ভাল লগা পৰিৱেশ এটা কিন্তু পানী এতিয়া কমি আছে আৰু দলংখনত চাওকচোন এই দলংখনতে ফুলবোৰ কেনেকৈ সজোৱা আছে আৰু আমাৰ তাৰে দলং চলং হ'লে এনেকৈ মানুহে চুট কৰি পেলাই নিলে হয় কিজানি ন এই টাববিলাক ইমান ধুনীয়াকৈ চোৱা আছে টাববিলাক থৈ দিছে তাৰপিছত এই সিহঁতৰ ৰঙা নীলা পতাকাকেইখন এনেকৈ কিয় মানে আঁৰি থৈ দিয়ে নাজানো বাৰু হয়তো দেশৰে কিবা এটা আকৌ দলংখন পাৰ হৈ আহি আকৌ এটা টেম্পল পালোঁ গতিকে এইটোও ঘূৰালোঁ ভাবিছোঁ লোকে যি কৰিছে তাকে কৰিছোঁ নাজানো আৰু এইটোও মানুহে বিশ্বাস কৰে তেওঁলোকে যে এইটো এনেকুৱা হেৰিবিলাক ঘূৰালে আমাৰ যেনেকৈ চাকি জ্বলোৱা তেওঁলোকৰ এই ঘূৰোৱাটোৱে ধৰ্ম মানে ঘূৰালে আৰু মানুহৰ মনৰ কামনা পূৰ্ণ হয় যি ভাবে তাকে পায় ভগৱানৰ ওচৰত বুদ্ধৰ ওচৰত গতিকে বুদ্ধৰ এইটো মানে বুদ্ধিষ্ট নিয়ম তাৰপিছত এইফালে দলংখনো চালোঁ এইখিনিতো আমাৰ গীতে মানে অকণমান আমনি কৰিছে নানামিলোঁ সেইবাবে তাৰপিছত তাৰ পৰা ল'লোঁ এইটো স্পেচিয়েল তামোল তেওঁলোকে তাৰপিছত তাৰ বাবে এটা ফ্লাক্স ল'লোঁ এইটো পানী খোৱা খুব ভাল লগা তলৰ ফালে গাড়ীৰ নিচিনা চকাকেইটা আছে এয়া বহুত বেছি দাম নহয় কিন্তু এইটো তাৰপিছত ৰ'বা তাৰপিছত এইটো আমি মানে হেৰি বুলি ভাবিলোঁ চানা বুলি ভাবিলোঁ কিন্তু চাউলৰহে মুড়িৰ নিচিনাকৈ ভাজিছিলে তাৰপিছত এইটো কেক বিস্কুট
তাৰপিছত আম আছে পলিথিনটোত, এইটো ক্ৰেক বিস্কুটটো সোৱাদ বাৰু, আৰু তাতে কিবা কিবি খালোঁ। তাৰপিছত এনেকৈ আমি আৰু হ'ল আৰু আজি। আৰু এইকেইটা কেপচিকাম আনিছিলোঁ। আমাৰ নিচিনা কেপচিকামকেইটা মানে মিঠা টাইপৰ নহয়, অলপ জ্বলা জ্বলা টাইপৰ আছে। গতিকে এনেকৈ সেই দিনটোৰ খুব ভাল লগা পৰিৱেশ এটা উপভোগ কৰি আমি ঘৰমুৱা হ'লোঁ। আৰু এনেকুৱা পৰিৱেশ এটা আকৌ দ্বিতীয়বাৰে চাবলৈ যাম, কিন্তু এইবাৰ কিন্তু আমি থকাকৈ যাম এইবাৰ গ'লে। গতিকে ভাল লগা পৰিৱেশ এটা উপভোগ কৰিবলৈ আপোনালোকেও আহিব এই ভাল লগা ঠাইখনলৈ। আৰু ইমানতে সকলোবিলাক মানে ঠাই আমি দেখুৱাব নোৱাৰিলোঁ। আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। বাই বাই।